নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নৱজ্যোতি আছামলৈ। চ' ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম অসমীয়া ৰচনা অসমৰ বানপানীৰ বিষয়ে। গতিকে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আৰম্ভণি। পানীয়ে প্ৰাণীৰ প্ৰাণ। পানী নহ'লে আমি বা কোনো জীৱই জীয়াই থাকিব নোৱাৰোঁ। অসমৰ বানপানী এডোখৰৰ পৰা আৰম্ভ হয়। ওপৰডোখৰ আচলতে আৰম্ভণিটো ভাল কৰিলে বাকীডোখৰত ভালকৈ লিখিব পাৰি। বানপানী অসমৰ এক জ্বলন্ত সমস্যা। অসম এখন নদীমাতৃক দেশ। ইয়াত প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি বহুতো সৰু বৰ নদী আছে। বিশেষকৈ অসমৰ মূল নদী ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰে। 1950 চনৰ ভূমিকম্পৰ পিছত অসমৰ নদীসমূহৰ তলি বাম হৈ পৰে। ফলত অলপ বৰষুণ দিলেই নদীৰ দুয়োপাৰ পানীৰে উপচি পৰে আৰু বানপানীৰ সৃষ্টি হয়। যোৱা কেইবছৰমানৰ পৰা অসমত বানপানীৰ দৃশ্য ভয়াৱহ হোৱা দেখা গৈছে। বানপানীৰ অপকাৰ। বানপানীয়ে অসমৰ জনসাধাৰণক বেয়াকৈ মাধমাৰ সোধায়। বানপানীয়ে অসমৰ জনসাধাৰণৰ শস্য ঘৰ দুৱাৰৰ লগতে পশু পক্ষী পোহনীয়া জন্তু আদিও উটি যায়। আচলতে বানপানীয়ে নহয়, বানপানীত অসমৰ জনসাধাৰণ বানপানীত এইটো দন্তীয়াটো হয়, বানপানীত উটি যায়। আনকি মানুহৰো মৃত্যু হয়। বানপানীৰ সময়তে প্ৰবল খহনীয়াই ঘৰ দুৱাৰ খেতি বাতি আদি খহাই নিচ্ছিন্ন কৰে। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী বৰ্তমান ব্ৰহ্মপুত্ৰৰ খৰাখহনীয়াৰ কবলত আছে। যদি উপযুক্ত ব্যৱস্থা চৰকাৰে নলয় তেন্তে মাজুলী এদিন নিচ্ছিন্ন হৈ যাব। আজিকালি মৌচুমী বতাহৰ অনিয়ন্ত্ৰিত গতি, মথাউৰি ভাঙি বান্ধৰ পানী জমা হৈ যেতিয়াই তেতিয়াই বৰষুণ হোৱাৰ ফলত বানপানী হয়। ইয়াত তোমালোকে এইটো বৰষুণ হোৱাৰ ফলত যেতিয়াই তেতিয়াই বানপানী হয় বুলি লিখিলে বেছি ভাল হ'ব। বানপানীৰ পাছত ডায়েৰিয়া, কলেৰিয়া আদি বিভিন্ন ৰোগ হয়। বানপানীত সৰ্বহাৰা হৈ শিবিৰত আশ্ৰয় লোৱা লোকসকল ঘৰলৈ গৈ বিভিন্ন সমস্যাৰ সৃষ্টি হয়। এইটো অকণমান মোৰ কিবা যেন অলপ অশুদ্ধ হোৱা যেন লাগিছে। তোমালোকে নিজে শুদ্ধ কৰি ল'বা। আৰু যদি ইয়াত ক'ৰবাত অশুদ্ধ দেখিছা মোক কমেণ্ট কৰি জনাই দিবা, মই শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। বানপানীৰ পিছত অসমীয়া মানুহৰ দোষ কোলাই পাচিয়ে নধৰা হয়। বানপানীৰ উপকাৰ। বানপানীৰ উপকাৰৰ তুলনাত অপকাৰ সামান্য। এইটো আচলতে তোমালোকক মই বুজিবলৈ টান পাবা। গতিকে বানপানীৰ অপকাৰৰ তুলনাত উপকাৰ সামান্য বুলি লিখিবা। নহ'লে বানপানীৰ অপকাৰৰ তুলনাত সামান্য বুলি লিখিলেও একো নাই। বানপানীৰ অপকাৰৰ তুলনাত সামান্য। বানপানীয়ে কঢ়িয়াই অনা এইটো পলসুৱা মাটি পলসে লিখি দিছোঁ। বানপানীৰ অপকাৰৰ তুলনাত সামান্য। বানপানীয়ে কঢ়িয়াই অনা পলসে মাটি সাৰুৱা কৰে। নদীৰ পানীয়ে খাল বিল পৰিপূৰ্ণ কৰি তোলে। ফলত মাছ কাছ উভৈনদী হৈ পৰে। বানপানীৰ নিয়ন্ত্ৰণ। অসমৰ বানপানী সমস্যাক বিভিন্ন সময়ত বিভিন্নজনে ৰাষ্ট্ৰীয় সমস্যা হিচাপে গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছে। বান নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও নিৰ্মূল কৰিব পৰা নাই। বান প্ৰতিৰোধৰ বাবে চৰকাৰে বছৰি কোটি কোটি টকা খৰচ কৰিছে যদিও বুলি লিখি বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি আৰু ফাঁকি মৰা ব্যৱস্থাৰ বাবে গৰাখহনীয়া আৰু বানপানী আজিও একেই হৈ আছে। বানপানী ৰোধৰ বাবে অসম তথা ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰৰ তলিভাগ খান্দিব পাৰে, অৰ্থাৎ খান্দি দ কৰিব পাৰে। বান্ধৰ ব্যৱস্থা কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰে। তদুপৰি গছ গছনি ৰোপণ কৰিও খহনীয়া ৰোধ কৰিব পাৰি। সামৰণি। প্ৰকৃতিৰ কোনো বস্তুৱেই সম্পূৰ্ণ উপকাৰী বা অপকাৰী নহয়। এই বস্তুবোৰক নিজৰ আয়ত্তলৈ আনি তাক জনকল্যাণমূলক কামত লগোৱাৰ চেষ্টা কৰিব লাগে। পৃথিৱীৰ বহু দেশে নদীক নিয়ন্ত্ৰণ কৰিছে। উদাহৰণস্বৰূপে ভাৰতৰ পশ্চিমবংগৰ দামোদৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ উৎপাদন কৰা আগলৈকে ই পশ্চিমবংগৰ এক জ্বলন্ত সমস্যা আছিল। আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। মই এজন ক্লাছ 10ৰ ছাত্ৰ হয়। চ' আজিলৈ লগ পাম পুনৰ এটা ভিডিঅ'ত। থেংকছ ফৰ ৱাচিং।